ফেব্ৰুৱাৰী তাৰিখে ধৰক মহিলা উদ্যমিতা আঁচনি ধনৰ চেক লাভ কৰিছিলোঁ। আমি 29 তাৰিখে আহি বেংকত জমা দিলোঁহি, কিন্তু আজি পৰ্যন্ত আমাৰ মানে একাউণ্টত আজিলৈকে পইচা সোমোৱা নাই। খবৰ কৰিলে তেওঁলোকে সোমাব বুলিয়ে কয়, কিন্তু আজিলৈকে কাৰো একাউণ্টত সোমোৱা আমি গম পোৱা নাই। আমি ধৰক 29 তাৰিখে জমা দিছোঁ, তাৰপৰা 29 তাৰিখৰ পৰা আমাৰ নেক্সট এসপ্তাহ দিয়ে, আকৌ এসপ্তাহ দিয়ে, ধৰক আমি প্ৰতি সপ্তাহে অহা যোৱা কৰি আছোঁ। আমি প্ৰায় আমাৰ 10,000 টকাটো মানে শেষ হ'ব হ'লগৈ, কিন্তু তেওঁলোকে আজিলৈকে আমাক সোমোৱাই দিয়া নাই। হিমন্ত মামাক এটাই মেছেজ দিব বিচাৰোঁ, তেওঁলোকে যি ধৰণে আমাক উদ্যমিতা আঁচনিত মহিলাসকলক লাখপতি বনোৱাৰ উদ্দেশ্যে যিটো মানে আঁচনি গ্ৰহণ কৰিছিলে, ঠিক সেইদৰে আমাক পইচাটো সোনকালে মানে একাউণ্টত ভৰাই দি প্ৰত্যেকগৰাকী মহিলাকে আগবঢ়াই নিব বুলি আমি ভাবোঁ। তেওঁ যাতে সোনকালে খা খবৰ লওক, যে বেংকৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰক সোনকালে, যে এইটো কেই কাৰণে হৈছে মহিলাসকলক পইচাটো সোমোৱাই দিয়া নাই, তাকে আমাক মানে তেওঁ সেইটোকে আমি মেছেজ দিব।